একদম ভৰ্তি এখন আইতাই প্ৰথমতে খাই নিয়মটো কৈ এই আজি মই পাৰিলো শুনি যাবানি গধুৰ পুৰা ৱেইট থকা মৌ চব ৰাইচ আজি আমাৰ এই মৌবিলাক কেনেকৈ পাৰে আপোনালোকক দেখাবলৈ এয়া মই অকণমান মংগল গ্ৰহৰ পৰা আহোঁগৈ বস্ত্ৰ পৰিধান কৰা হৈছে মোৰ মংগল গ্ৰহটো ক'ত আছে চাবচোন দেউতা কি পিন্ধিছে চাওঁনে দেউতা কি পিন্ধিছে চাওঁনে দেউতা কি ক'বলৈ ওলাইছে চা দেউতা কি পিন্ধিছে এইবোৰ তুমিও যাবা অ'কে তুমি যাবা নি তুমিও যাবা মই যাম অ'কে আপোনালোকে ভিডিঅ'টো চাই থাকিব আজি কেনেকৈ আমাৰ মৌ পাৰোঁ সকলোখিনি দেখুৱাম কিমান ওলাই তাকো দেখুৱাম তোমালোকে অকণমান হুলস্থুল নকৰিবাচোন দেই নাহিবা নাহিবা ইয়ালৈ ঐ মৌয়ে ফুটিব নাহিবা শুনমান নাহিবা ইয়ালৈ নাহিবা তোমালোক সিহঁতে থাকা আঁতৰত দাদাই যেতিয়া হৈ যাব মই তেতিয়া তোমালোকক মাতি দিম ঠিক আছে ভিতৰৰ পাছ চাবা যোৱা আৰু উৎপাত নকৰিবা দেই এইটো হৈছে আমাৰ একদম ভৰ্তি হৈ আছে হপাই ভৰ্তি আছেনে আৰু এয়া আমাৰ মৌ বাঁহটো লাহে লাহে এচাক এচাককৈ উলিয়াই ধুনীয়াকৈ সাৱধানে কটা আৰম্ভ কৰিছে আৰু দেখিছে নহয় প্ৰতিটো চাকতে ধুনীয়াকৈ মৌ আছে আৰু মৌখিনি পূৰা সাৱধানে কৰা কাম এইটো যিহেতু মানে মৌখিনি পূৰা লাগি আহে আৰু প্ৰথমতেই এনেকৈ মৌ ৰস অকণমান আৰু দি লৈ পিনি আৰম্ভ কৰিছে কাৰণ মৌবিলাকক তাত বেজি ৰাখিব লাগিব নহ'লে আমনি কৰিব সেইকাৰণে প্ৰথমতে উলিয়াই সিহঁতৰ কাৰণে মৌচাক অকণমান মানে দৰ্জাখনৰ মুখতে সিহঁতৰ ওলোৱা সোমোৱা কৰা তাতে দি লৈছে আৰু বাকীখিনি মৌ এনেকৈ ধুনীয়াকৈ পাৰি পেলাইছে আৰু এনেকৈ আমাৰ প্ৰায় মানে 3 মাহ 4 মাহৰ মূৰে মূৰে ধুনীয়াকৈ ঘৰতে মৌ পাৰি থাকে আৰু এনেকৈ ওপৰৰ চাকখিনি যেতিয়া ভৰ্তি হয় আকৌ খালী কৰি দিয়ে তাহাঁতি আকৌ নতুনকৈ চাক বনায় তলৰ পাৰ্টটোত তাহাঁতৰ টোপবিলাক থাকে আৰু ওপৰৰখিনিত অকল ৰস জমা হয় আৰু এনেকৈ লাহে লাহে সম্পূৰ্ণকৈ আমাৰ প্ৰায় 8 চাকমান আছিলে গোটেইখিনি ধুনীয়াকৈ চাফা কৰি পিনি এনেকৈ উলিয়াই লৈছে আৰু ইয়াত দেখিছে ন খুব সাৱধানে কৰা কাম এইটো কি কাৰণ যিহেতু মৌ ইমানেই মানে খালি মৌখিনি ভাল বাৰু আমাৰ ইমান আমনি নকৰে কাটোতে তথাপিতো ছেফটিটো ল'বই লাগিব সেইকাৰণে পূৰা হেলমেট চেলমেট পিন্ধি লৈছে মানুহজনে আৰু একদম লাহে লাহে কৰা কাম এইটো ধুনীয়াকৈ কৰিছে আৰু এই দেখিছে ন প্ৰতিটো চাকতে ধুনীয়াকৈ মৌ ধৰি আছে আৰু একদম সাৱধানে প্ৰতিটো চাক উলিয়াইছে আচলতে মই যোৱাকালি এনেকৈ আমাৰ হেৰি ফটো কেইখনমান দিছিলোঁ হ'লে আৰু তাত চবেই ইমান ধুনীয়াকৈ কমেণ্ট দিছে আৰু সেই কমেণ্টখিনি চাই পিনি ভাবিলোঁ ভিডিঅ'টো কৰি থোৱা আছে যেতিয়া মানে সময় পোৱা নাছিলোঁ এডিট কৰিবৰ কাৰণে সেইকাৰণে মানে দিয়া নাছিলোঁ এতিয়া অকণমান সময় উলিয়াই পিনি ভিডিঅ'টো এডিট কৰি আপোনালোকলৈ আগবাঢ়িছোঁ আপোনালোকে আশা কৰোঁ আমাৰ ভিডিঅ'টো চাই ভাল পাব কেনেকৈ আমাৰ মৌখিনি উলিয়াই আৰু আপোনালোকৰ ফালে আপোনালোকৰ ঘৰত এনেকুৱা মৌ বাঁহ আছে নেকি সেইটো জনাবলৈ নাপাহৰিব আৰু এনেকৈ ধুনীয়াকৈ মৌ চাক উলিয়াই আৰু কেনেকৈ প্ৰতিপালন কৰিব লাগে আপোনালোকে জানো যদি সেয়াও কমেণ্টত লিখিব ধুনীয়াকৈ আশা কৰোঁ আপোনালোকে মোক সঁহাৰি দিব ভিডিঅ'টো চাই পিনি কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকৰ যদি মৌ খাবলৈ মন আছে আমাৰ ঘৰলৈ কিন্তু আহিব পাৰে দেই আৰু ইয়াৰ একেবাৰে শেষত মানে চাকখিনি খালী হোৱা চাকখিনি ধুনীয়াকৈ চাফা কৰি সোমোৱাই আৰু ওপৰত ধুনীয়াকৈ ঢাকনখন লগাই দিলে এই আজি মই পাৰিলোঁ 8 চাক সম্পূৰ্ণ ৱেট হিচাপে আপোনাৰ 3.5 কেজি 4 কেজি অলমষ্ট হৈ যাব বহুত গধুৰ এইখিনি কেইমাহৰ মূৰত 4 মাহৰ মূৰত 4 মাহৰ মূৰত ইমানখিনি আৰু এইখিনি আমাৰ দেখিলে নহয় কিমানখিনি মৌ পালোঁ এইখিনি প্ৰায় 3 কেজি 4.5 কেজিমান হ'ব গৈছে আমাৰ ৰসখিনি চেপি দিলে কিন্তু আমাৰ ঘৰলৈ একচুৱেলি ইমানখিনি নাথাকে কাৰণ এনেকুৱা বস্তুবিলাক আমি আৰু যেতিয়া হয় আমাৰ যেতিয়া পাৰে মানে তেতিয়া ওচৰ চুবুৰীয়া সকলোকে বিলাওঁ আমাৰ ঘৰলৈ লাষ্টত চাগে ইয়াৰ আধাত মানে অকণমানহে থাকিবগৈ কাৰণ প্ৰতি ঘৰতে অকণ দিয়াটো আমাৰ নিয়ম আৰু চবতকৈ ডাঙৰ নিয়ম এনেকৈ কলপাত এখন কাটি আনি ধুনীয়াকৈ প্ৰথমতেই কোনো নোখোৱাৰ আগতে গছৰ গুৰিত দিয়া এনেকৈ গছৰ গুৰিত ধুনীয়াকৈ
পাতখিলাত নি পিনি মানুহজনে প্ৰথমতে নিয়ম কৰি ল'ব তাৰপিছত আমাৰ অকণমানিহঁতে খাবলৈ বিচাৰি আছিলে আৰু তাহাঁতক দিব মায়ে খাব আৰু আমাৰ ওচৰ চুবুৰীয়া সকলোকে বিলাম আৰু বিলাই মেলি লাষ্টত যিমানখিনি থাকিব সিমানখিনি আমি চেপি পিনি বটলত ভৰাম কাৰণ দৰকাৰ হয় কেতিয়াবা ঘৰত মৌকণ থাকিলে যিকোনো বেমাৰ আজাৰতো সুবিধা হয় আৰু ইয়াত দেখিছে নহয় পুৰা বিলুৱাত লাগি গৈছোঁ আৰু এয়া আমাৰ টিকলাকেইটা গোটেইকেইটা বহি লৈছে লগতে মা প্ৰথমতে মাক অকণমান খাই ল'বলৈ দিছোঁ তাৰপিছত আৰু বাকী এয়া আমাক খোৱা আৰম্ভ কৰিছে এইবিলাক বেছি মিঠা হয় সেইকাৰণে সিহঁতি খাব নোৱাৰে এনেই হেঁপাহে কৰিছে এপিচ বা দুপিচ তাতকৈ বেছি খাব নোৱাৰে আৰু এয়া আমাৰ সোণ মানুহ দেহা সোণটি আৰু গড়বিধ গোটেইকেইটাই মিলি খাইছে আৰু লগতে আমিও টেষ্ট কৰিছোঁ অকণ কাহ হৈ আছে একদম ঠাণ্ডা দিনৰ মানে মৌ খাই দিছোঁ আৰু কাহ ভাল হৈ যাব খাই যাওক কাম ভালে হ'ব আকৌ মৌ খালে এইখিনি ৰাইজ ইমানখিনি পালে চাওক আজি 4 মাহৰ মূৰত মৌ ভাঙিছে আৰু কিমান মৌ বা দেখিছেনে এয়া চাওক ওচৰৰ পৰা দেখাইছোঁ দেই আপোনালোকৰ খাবলৈ মন গ'লে আহিব